স্বাগতম জানাইছোঁ আছামিজ নন ফেক্টৰ এটা ভিডিঅ' লৈ। বাঘ আমাৰ ৰাষ্ট্ৰীয় পশু আৰু বৰ্তমান গোটেই পৃথিৱীত বাঘৰ সংখ্যা ৩০০০তকৈও কম। ইয়াৰ ভিতৰত ভাৰতত বাঘৰ সংখ্যা বেছি দেখিবলৈ পোৱা যায়। বাঘৰ সংখ্যা দিনক দিনে কমিব আৰম্ভ কৰিছে আৰু চৰকাৰে ইয়াৰ ৰক্ষণাবেক্ষণৰ গুৰুত্ব দিছে। বৈজ্ঞানিক তথ্য অনুসৰি আগন্তুক দিনবোৰত বাঘৰ প্ৰজাতি বিলুপ্তি হ'ব পাৰে। তেন্তে বলক জানিলেও বাঘৰ লগত জড়িত থকা কিছু তথ্য। বাঘক ডাঙৰ মেকুৰী বুলি কোৱা হয়, আনকি ই মেকুৰীৰ এটা প্ৰজাতি। মেকুৰীৰ ডিএনএৰ লগত ইয়াৰ ডিএনএ 95.6% মিল আছে। বাঘ আৰু সিংহৰ মাজত পাৰ্থক্য হ'ল সিংহৰ দৰে বাঘ একত্ৰিত হৈ নাথাকে। আনকি সিংহ একত্ৰিত হৈ চিকাৰ কৰা দেখা যায়, কিন্তু বাঘে অকলে চিকাৰ কৰে। বাঘৰ মাজত প্ৰতিশোধ লোৱাৰ ক্ষমতা থাকে। যদি কোনোবা ইয়াৰ লগত বহুত বেয়া কাম কৰে বা বেয়া ধৰণে আচৰণ কৰে, ই প্ৰতিশোধো ল'ব পাৰে। এটা বাঘে 18 হাৰ্জত গৰ্জিব পাৰে। ইয়াৰ গৰ্জন প্ৰায় 3 কিলোমিটাৰ দূৰৰ পৰা শুনা যায়। বৈজ্ঞানিকৰ কিছু তথ্য অনুসৰি 18 চনৰ পৰা 2009 চনলৈকে প্ৰায় 3,70,000 মানুহক বাঘে হত্যা কৰিছে। আফ্ৰিকাক বন্যপ্ৰাণীৰ বাসস্থান বুলি কোৱা হয়। ইয়াত সকলো ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়, কিন্তু ইয়াত আপুনি বাঘ বিচাৰি নাপায়, কিয়নো আফ্ৰিকাত বাঘ নাথাকে। শক্তিশালী প্ৰজাতিৰ বাঘ মিঠা বস্তুৰ সোৱাদ ল'ব নোৱাৰে। প্ৰায় 100 বছৰ আগত গোটেই এছিয়াত প্ৰায় 1 লাখৰো অধিক বাঘ আছিল। বৰ্তমান মাত্ৰ 3000 হৈ আছে আৰু ভৱিষ্যতে বিলুপ্ত হোৱাৰ বহুতো চান্স আছে। আগতে বাঘৰ 9টা প্ৰজাতি আছিল, তাৰে মাজত 3টা প্ৰজাতি সম্পূৰ্ণৰূপে বিলুপ্তি হৈ গৈছে আৰু জীয়াই থকা কেইটা বিলুপ্তিৰ মুখত। বাঘৰ প্ৰতি সজাগতা কৰি তুলিবলৈ 29 জুলাই তাৰিখে বিশ্ব বাঘ দিৱস হিচাপে মনা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অন কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।